নমস্কাৰ পুনৰ এবাৰ জন্তি জি কৈছে আপোনালোকলৈ সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকে থাম্বনেইল দেখি নিশ্চয় গম পাইছে আমি ঘৰত আছোঁহি আৰু আজি আমি ঘৰৰ শাকনি বাৰীলৈ আহিছোঁ চাবৰ কাৰণে দেউতাই কি চব্জি লগাইছে। আমাৰ লগতে আজি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম কি চব্জি লগাইছে। আমি আহি শাকনি বাৰী পাই গৈছোঁহি আৰু এয়া দেউতাই আলু খেতি লগাইছে আৰু ছাইডতে এয়া পিঁয়াজ আৰু এইফালে কচু দিছে আৰু আগত গৈ আপোনালোকক দেখাই আছোঁ। আৰু বেটা আগত গৈছে, মানুহজনৰ আগত গৈছে। আমি তিনিটা চাবলৈ আহিছোঁ বাৰী কি লগাইছে। এইবিলাক কি হেৰি নেকি অসমীয়া পিঁয়াজ? অনু হেল্ল' কৈ দিয়া। এয়া কচু লগাইছে ছাইডত, ৰঙালাও দিছে ন। এইবিলাক দেউতাই ৰঙালাও লগাইছে, ৰঙালাও পুলি অলপ বগাবলৈ ধৰিছে আৰু এয়া কিনো সৰিয়হ। এয়া লাই শাক দেই, লাই শাক ফুলিলেই বৰ্তমান, পুলিবিলাক ফুলিবলৈ আৰম্ভ কৰিলে। আৰু এয়া লাই শাক গাহৰিৰ লগত খোৱা চিন্তাহে আমাৰ মানুহজনে দেই, লাই শাক দেখিলে অকল গাহৰি। লাই শাক হেৰি হ'ল ঘৰত খালে বাৰু পাতবিলাক, সেইকাৰণে অলপ গছজোপা সৰু যেন লাগিছে। কিছুমান খাব পৰা ধুনীয়া জোপা হৈ গৈছে, বন্ধাকবি লগাইছে ন। আৰু ইয়াৰ আগত গাজৰ, পালেং, ধনিয়া পাত তেনেদৰে অলপ খেতি কৰিছে আৰু আগলৈ অলপ চাফা কৰি আছে খেতি। আৰু কিবা দিব চাগে দেউতাই। আমাৰ শাকনি বাৰী চোৱা হৈ গ'ল, এতিয়া ঘৰলৈ যাবলৈ লৈছোঁ। আৰু বিহু প্ৰস্তুতি আজি আমি কেনেদৰে কৰোঁ আপোনালোকক দেখাবলৈ অলপ চেষ্টা কৰিম আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব বুলি আশা কৰিলোঁ। এয়া নবৈ নাৰিকল কাটিছে লাৰু বনাবৰ কাৰণে আৰু দিনতে ৰেডি কৰি থৈ দিম, ৰাতিকৈ বনোৱা হ'ব। আৰু এয়া মায়ে হালধিগুড়িৰ কাৰণে কড়াই ভাজিছে। আমাৰ ঘৰত যিহেতু ঢেঁকী নাই সেইকাৰণে মিক্সিতে পিচিব লাগিব। বিহু বুলি আমি কি আয়োজন কৰিছোঁ আপোনালোকেও দেখাইছোঁ আৰু আপোনালোকৰ ভিডিঅ'টো আপোনালোকে কি আয়োজন কৰিছে আমিও দেখা পাম বুলি আশা কৰিলোঁ। আৰু এয়া ৰাতি নবৈ মই দুইজনীয়ে বনাইছোঁ। ভোগালী বিহু এয়া লাৰু বনাইছোঁ দেই, নাৰিকলৰ লাৰু। পাকঘৰটো দেখাই দিছোঁ। আজি ঘৰৰে মুৰ্গী মাৰিছে আৰু বহুতো মূৰত সকলোৱে মিলি এসাঁজ লগে ভাগে ভাত খাম। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ, পুনৰ এটা ভিডিঅ'লৈ আকৌ লগ পাম।